Hello guys, welcome back to my YouTube channel. মই Dimpi আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নহলে ভিডিওটো সো ভাবিলো এতিয়া ষ্টাৰ্ট কৰো। এতিয়া টাইমটো 12টা মানে বাজিলে আৰু তো ভাবিলো এতিয়া ষ্টাৰ্ট কৰো। আৰু এতিয়া মানে বতৰটো ইমানে বেয়া কৰিছে, ইমানে বতাহ মাৰিছে। ইফালে চাব দেই, বঢ়িয়া বতাহ মাৰি আছে। এতিয়া মানে অকমান ঠাম কাটিছে। আৰু ৰাতিপুৱা মানে ৰাতিৰ পৰা কালি ৰাতিৰ পৰা বৰষুণ দি আছে আৰু বৰষুণ দি কৈ ৰাতিপুৱা 10টা মান বজাৰ ৰ'দ লালে। ৰ'দ চত লাই কৈ আকৌ এতিয়া এইফালে বতাহ মাৰিয়ে আছে আৰু বৰষুণ দিব নেকি বৰ বেয়াকৈ দিব চাগে। এইফালে গোটেই মানে ইমানেই বতাহ মাৰি আছে আৰু আপোনালোকক দেখাই থাকি ভিডিঅ'টো কি কৰিব পাৰোঁ। আজি বাৰু ভিডিঅ'টো দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ গৈ ক'ব পালেগে ঠিক নাই। পূৰা ৰ'দ আৰু এইফালে আমাৰ মায়ে বিহুৰ কাৰণে ধান ৰ'দত দিছে, ধান বৰা ধান। আৰু মই পূৰা ৰ'দ দিলে। এতিয়া ৰ'দ দিলে আচলতে কাম কৰি ভালেই লাগে, তো বৰষুণ দিলে একো কাম কৰিবলৈ মন নাযায়। এতিয়া পূৰা ৰ'দ দি আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কালি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লে, বতাহ চতাহ দিলে আৰু মোবাইলটো চাৰ্জ নাছিলে, তো ভিডিঅ' কৰা নহ'লে। কাৰেণ্টটো নাই, বহুত দেৰিকৈ কাটি থ'লে। তো ভাবিলোঁ আজি ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই বম মানে তাঁতখন, যিহেতু বিহু পালেহি, এইবোৰ গামোচা চেলেং এতিয়া বিহু বতৰত দৰকাৰ হয় ন। তো ভাবিলোঁ চেলেং কাপোৰখন সোনকালে উলিয়াব লাগে, চেলেং কাপোৰবোৰ। তো আজি অকণমান বম, আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব। এতিয়া মানে মই নবওঁ, ফুল মানে আগটোত যিহেতু ফুল বাচিব লাগে, তো ফুল বাচিম, চাই থাকিব ভিডিঅ'টো। আৰু এইটো ফুল বাচিছোঁ, এইটো ফুল বাচিছোঁ ইয়াত আগটোত। এটা আগত বাচিলোঁ আৰু এইটো ছেকেণ্ডটো আগত এতিয়া বাচিবলৈ লৈছোঁ। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এটা কাঠি হৈছে আৰু আপোনালোকক মই এনেকৈ দেখাই থাকিব নোৱাৰিম, মানে নিজে মোবাইলটো ধৰি থাকিবলৈ দিগদাৰ হৈছে ন। সেইটো কাৰণে ভাবিলোঁ একে চটতে ফুলপাহ কম। এইফালে গান গাই আছে ৰাইজে বহি বহি, আৰু এইফালে আমাৰ মায়ে মুহুৰা পাতিছে। মায়ে মুহুৰা পাতিছে আৰু মই এইফালে ফুল আৰু এতিয়া ফুল চুল বাছি কৰি হৈ গ'ল। তো আপোনালোকক দেখাবলৈ নহ'ল আৰু অকণমান তাঁত বৈটো। তো আকৌ লগ পাই আছোঁ। তাঁত চাত বৈ গ'ল হ'ল আৰু এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ। খাই কৰি আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এইফালে আমাৰ নাচনীজনী অকণমান দেখা দিওঁ। এইজনী আমাৰ নাচনী। হাই এটা দি দিয়ে। অঁ, এইফালে গ'লেই আমাৰ নাচনী। দেৰি হৈছে যিহেতু 3:30মান বজাৰ পৰা আৰম্ভ হয়, সেইটো কাৰণে যাব লাগিব বহিলালে, সেইটো কাৰণে গ'ল তাই। আৰু ভাত পানী খাই কৰি ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু আপোনালোককো লৈ যাওঁ আমাৰ গাঁৱখনৰ মাজলৈ। ব'লক তেনেহ'লে। পথাৰৰ মাজত আলি ইমান ধুনীয়া, ইয়াত ফটো লৈ যাওঁ। মোৰ আৰু লগ চগ নাই আৰু সিহঁতৰ লগতে হ'লে য'ত ত'ত যাবলৈ হ'লেও সিহঁতৰ লগতে যাওঁ, হয় নাই? য'ত ত'ত যাবলৈ হ'লেও সিহঁতৰ লগতে যাওঁ। ইয়াত ধুনীয়াকৈ কৈছে ইয়াত শিখাওঁতে নেচাই লাজ কৰে। এইফালে চাওক, এইফালে ইমান ধুনীয়াকৈ মুকলি পথাৰ, এইটো ৰাস্তা। আৰু এইফালে আচলতে এইফালে ওলাই আহিলে মনটো ভাল লাগে। বতৰটো বৰ এটা ভাল নহয়, কিন্তু পূৰা বৰষুণ দিব। আৰু এতিয়া আহি পাই গ'লহি আমাৰ স্কুলখন। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু এইখন স্কুলতে মই পঢ়ি যোৱা LP স্কুল। তো ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ আৰু আপোনালোককো দেখাওঁ স্কুলখন। আৰু আমি থাকোঁতে স্কুলখনো কেঁচা আছিল, বাঁহৰ আছিল। তো এতিয়া একদম ধুনীয়া কৰিলে আৰু এতিয়া ফুল চুল ধুনীয়াকৈ একদম লগাইছে আৰু বাইদেউগৰাকীয়ে। অকণমান ভিডিঅ' কৰি আৰু এতিয়া ফুৰি গৈ আহিলোঁ। আহি গৈ ভাবিলোঁ অকণমান কিবা এটা খাই লওঁ, যিহেতু গধূলি পৰত কিবা এটা নহয় কিবা এটা খাবলৈ মন যায়। আপোনালোকৰ বাৰু মন যায়নে? কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। সকলোকে বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু